কৃষ্ণ জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয় সেই স্থানে নিজ গুৰু পাতিলন্ত হাত ৰাম নাম মহাৰত্ন বেহাই লন্ত হাত। নিশ্চয় ধৰিব পাৰিছে মই কিহৰ কথা কৈছোঁ। আমাৰ পৰম গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ কথা কৈছোঁ। আজি পবিত্ৰ মৃত্যুতিথি মহাপুৰুষজনাৰ আৰু সেই উদ্দেশ্যে তেখেতৰ জন্মস্থান বৰদোৱাত আমি ভূমিকি মাৰিবলৈ বিচাৰিম। আৰু মই লগতে বিচাৰিছোঁ যে মোৰ লগতে আপোনালোককো সেই পবিত্ৰ তীৰ্থস্থানখনি এবাৰ পৰিদৰ্শন কৰাম। যদি সকলো ঠিকে থাকে ধুনীয়া ভাল ধৰণে ভিডিঅ' কৰিব পৰা যায় তেনেহ'লে নিশ্চিতভাৱে সেই বৰদোৱা থানখনৰ সেই অমৃত সুধা আপোনালোককো পান কৰাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। এতিয়া ঠিক 11 বাজিছে। খন্তেক পিছতে মোৰ লগৰকেইটা আহিব। মই গা ধুই আজৰি হৈছোঁ। সিহঁত আহিব আৰু যাম। যদি পাৰোঁ সুন্দৰভাৱে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে চুপ কম আশীৰ্বাদ কৰিব যাতে ভিডিঅ'টো দেখাব পাৰোঁ। আৰু লগে লগে ভিডিঅ'টোৰ শেষলৈকে চাই গৈ থাকিব, ভাল পাব নিশ্চয়। আৰু যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। এই কথা সকলোৱে কয়, গতিকে ময়ো কৈছোঁ। কৃষ্ণ। ব্রহ্মাদি করি জীব জগত ও রাম 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 ক্ষুদ্র সুখে